Hello everyone, মই সিমাই পুনৰ স্বাগতম জনাইছো সীমা শইকীয়া এডিৰ আনিটি ভিডিঅ'লে আৰু আজি মই আপোনালোকক দেখাম শুকান চালটো কেনেকৈ ঘৰতে নিমজ কৰিব পাৰি আৰু এতিয়া ঠাণ্ডাৰ সিজন আহিছে আজিটো বহুত গলি পৰিছে আৰু ৰ'দটো দিছে যদিনো আৰু বতৰটো মানে কি এবেলা কলিতে গলগৈ তাৰপিছত ভাবিলো আপোনালোকক এনেকুৱা এটা বস্তু দেখাওঁ আপোনালোকে ভাল পাব আৰু ঘৰতে থকা বস্তুৰে আপোনালোকে নিজৰ চালখন পুৰা মুখখন মানে নিজে একদম ঘৰতে যতন কৰি ৰাখিব পাৰিব বুলি আশা কৰিছো দেই আৰু মই হানিছো আগতে আপোনালোকক দেখাম বলকচোন চাওঁ আপুনি শুকান চালখন কেনেকৈ নিমজ কৰি ৰাখো বলক এতিয়া মই লৈ লৈছো দৈ এয়া দৈ লৈ লৈছো এইখিনি বেছি লোৱা নাই আৰু দৈখিনি লৈছো মই মেইন দৈখিনি লোৱা নাই কিয়া দৈখিনিৰ ওপৰত যদি ধৰ বগা চামনি থাকে ন মই সেইখিনি লৈছো আৰু হালধীয়া নিচিনা যিটো তৰপ থাকে সেইটো তৰপ লৈছো আৰু ইয়াত মই অলপমান মৌজুল দি দিম এয়া মৌজুলখিনি দি এইখিনি মই অলপমান ভালকৈ মিক্স কৰি ল'ম মিক্স কৰি লৈ পেলাই মুখত সানিম আৰু এইখিনি যদি আপোনালোকে পাৰে প্ৰায়ভাগ ৰাতিয়ে লগাব ৰাতি লগাই ৰাতিপুৱা চাব আপোনালোকে মুখখন ইমানে সফট হৈ থাকে মানে চুইয়ে ভাল লাগে মুখখন ইমান নিমজ হৈ থাকে আৰু মই 2-3 বাৰমান লগাইছো তাৰ পাছতে ভাবিলো আজি আপোনালোককো দেখাওঁ আৰু মই বিয়া আগতো লগাইছো খুৰা ছোৱালীজনী আছিলে তাই মই লগাইছিলো আৰু তাই লগোৱাৰ আৰম্ভণিৰ পৰাই মুখৰ পৰাই চেলেকি খায়ে থাকে তাৰপিছত ভাবিলো আজি আপোনালোককো দেখাওঁ ভাল পাব আপোনালোকে যেহেতু ঘৰতে বস্তু থাকেই ন সেইখিনিতে কৰিব পাৰে আৰু এতিয়া মই এইখিনি আপোনালোকক লগাই দেখাই আছো এনেকৈ লগাই থৈ দিব ইয়াৰ চকুৰিত যিবিলাক দাগ থাকে ন সেইবিলাকো গুচি যায় এনেকৈ লগাই লৈছো বিশেষকৈ ৰাতি লগাবলৈ পাব লাগে আৰু মই ৰাতি লগাব নোৱাৰো সেইটো কাৰণে আপোনালোকক এতিয়াই লগাই দেখাই দিছো আৰু লগাই পেলাই আপোনালোকে কমসে কম 15-20 মিনিটমান ৰাখিব আৰু যিসকলে ৰাতি লগাব পাৰে তেওঁলোকে প্ৰায় ৰাতিয়ে লগাব ৰাতি লগাই পেলাই শুই থাকিব ৰাতিপুৱা শোৱাৰ পৰা উঠি চাব কি ধুনীয়া হৈ থাকে মুখখন চুবলৈ মানে ভাল লাগে আৰু ধৰক ৰাতিপুৱা আপোনালোকে চাব আৰু ইউজ কৰি চাব বহুতেই ভাল পাব আপোনালোকে আৰু এতিয়া ঠাণ্ডা দিনত ন উঠ ফাটিবলৈ লৈছে উঠ আৰু ঠাণ্ডা দিনত যে উঠ ফাটে উঠে চুঠে চবতে লগাই দিব চাব আকৌ খাই নিদিব পাৰিলে এয়া এনেকৈ লগাই ল'ব এয়া মোৰ লগোৱা হৈ গৈছে এইখিনি লগোৱা হৈ গৈছে আৰু মই অলপ সময় কাৰণে ৰাখি দিম এতিয়া অলপ সময় কাৰণে ৰাখি দিম তাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিম এয়া চাওক মই উঠে চুঠে অলপমান এনেকৈ লগাই দিছোঁ তেতিয়া উঠখনো ভাল হয় এয়া লাহে লাহে শুকাই আহি আছে আৰু তেলেতীয়াটো মুখত লাগি গৈছে আৰু ওপৰৰ যিবিলাক থাকে ন সেইবিলাক ঘঁহি এৰুৱাই দিব এনেদৰে এৰুৱাই দিব দেখিছে মুখত নাইকিয়া হৈ গৈ আছে দৈ সেইবিলাক
এইবিলাক মলাই থাকে ন সেইবিলাক এৰাই এৰাই গৈ আছে আঁতৰি আঁতৰি গৈ আছে এনেকৈ মালিচ কৰি থাকিব নিজে নিজে আঁতৰ হৈ থাকিব আৰু আঁতৰি গোটেইখিনি আঁতৰি যোৱাৰ পাছত এতিয়া মই মুখখন ধুই আহিম আপোনালোকে চাই থাকক ভিডিঅ'টো সেয়া মই মুখ ধুই আহি গ'লোঁ সেয়া একদম চুবলৈ একদম পূৰা নিমজ মোক কম সময়তে পূৰা নিমজ লাগিছে আৰু আপোনালোকে যদি গোটেই ৰাতিটো ৰাখিব পাৰে আৰু ভালৰ কথা এয়া দেখিছে চুবলৈ একদম বহুতেই নিমজ হয় মই যদি মিছাই কৈছোঁ আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে চাবলৈ আকৌ যিসকলৰ ছাল তেলেতীয়া হয় তেওঁলোকৰ কাৰণে নহয় যিসকলৰ স্কিনটো ড্ৰাই হয় তেওঁলোকৰ কাৰণেহে এয়া চুবলৈ বহুতেই নিমজ হয় চুই চাব আপোনালোকে পাৰে এয়া বহুতেই নিমজ হয় আপোনালোকেও ট্ৰাই কৰি চাব আৰু যিসকলে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এইখিনিতে এটা মই কথা কওঁ যিসকলে ভিডিঅ'টো চাই ন সম্পূৰ্ণকৈ চাব কাৰণ চবেই কষ্ট কৰিয়েতো ভিডিঅ'টো বনায় ন চবৰে সময় নষ্ট কৰিয়ে বনায় আৰু সম্পূৰ্ণকৈ চাব তেতিয়াহে ভাল লাগিব বা নেক্সট এটা ভিডিঅ' কৰিবলৈ মন যাব আৰু তেনেকুৱা মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ দেখিছোঁ তেওঁৰ মনটো ভাঙি গৈছে হেনো আৰু তেওঁ ভিডিঅ'ত কৈছেও ভিডিঅ'টো কৰিবলৈ মানে কি সাহস এটা থাকে ন বা তেওঁলোকে মোৰ ভিডিঅ'টো চাইছে ভাল লাগিছে যদি তেনেকুৱা কৰে ন ছাবস্ক্ৰাইবাৰ যদি কমি গৈ থাকে চবৰে মনটো বেয়া লাগিব তেওঁৰো বেয়া লাগিছে আৰু মোৰো কমি গৈ আছে কিহৰ কাৰণে হয় মই ভালকৈ নাজানো আৰু কোনোবাই যদি ভালকৈ জানে জনাবচোন কোনে জানে আৰু মই ইউটিউবততো বেছি দিন হোৱা নাই অহা সেইটো কাৰণে মই ভালকৈ নাজানো ইউটিউবৰ বিষয়ে যিসকলে জানে তেওঁলোকে ক'বচোন আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে আৰু সম্পূৰ্ণকৈ চাব আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈ আহিছোঁ বাই বাই